ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল স্বপ্না মিলি লাইফষ্টাইল ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ কিছুমান চাদৰ মেখেলাৰ কালেকশ্যন। আৰু আশা কৰিছোঁ আপোনালোকে মোৰ কালেকশ্যনখিনি ভাল পাব বুলি। আৰু চাওঁ আহক তেনেহ'লে মোৰ কেইটামান কালেকশ্যনৰ চাদৰ মেখেলা হৈছে নুনি কটন চাদৰ। আৰু খুব ধুনীয়া হয় চাদৰখন। ইয়াতে পিংক আৰু ব্লেকত আছে ফুল, আৰু এই বস্তুটো খুব ধুনীয়া লাগে আৰু দেখিবলৈ বহুত ধুনীয়া। যিকোনো অকেজনত পিন্ধি যাব পাৰিব, বোৱাৰীয়ে হওক বা অকণমান এইজেড টাইপৰ মহিলা হ'লেও পিন্ধি যাব পাৰিব, কাৰণ বেছি কাপোৰযোৰ উজ্জ্বল নহয়। কিন্তু যিটো ইয়াত কম্বিনেশ্যন আছে হোৱাইটত ব্লেক আৰু পিংক, খুবেই ধুনীয়া লাগে। আৰু আপোনালোকে ল'ব বিচাৰিলে মোক কণ্টেক্ট কৰিব। আৰু যিহেতু মই চাদৰ মেখেলা এনেকৈ ৰাখোঁ আৰু গহনাও থওঁ লগতে, আৰু আপোনালোকে জনাবচোন কালেকশ্যনখিনি কেনেকুৱা লাগিছে। আৰু ল'ব বিচাৰিলে মোক আপোনালোকে কণ্টেক্ট কৰিব। ইয়াৰ মই মেখেলাখন দেখাইছোঁ। হৈছে মেখেলাখন। ইয়াতে সৰু সৰু ব্লেক আৰু পিংকত বুটা আছে, যেনেকৈ চাদৰখনত গোটেইখনতে আছে, বডিত ৱৰ্ক আছে। আৰু ইয়াৰ মেখেলাখনো তেনেকুৱাই ছেমে হয়। চাদৰ মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। এইখন ছিংগল চাদৰ হয়, নুনি কটন হয়। ইয়াতো চকলেট, ৰেড আৰু গ্ৰীণত বুটা বচা আছে, মাজে গোটেই বডিটোত আছে। আৰু এয়া ঘাইটো খুব ধুনীয়া হয়, কালাৰটো খুব ধুনীয়া। আৰু আপোনালোকে ল'ব বিচাৰিলে মোক প্লিজ কণ্টেক্ট কৰিব। আৰু আগলৈ মই তেনেকৈ ভাল ভাল ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিম কিছুমান কাপোৰৰ কালেকশ্যন লৈ। আৰু এয়া দেখিছে, গেৰ ষ্টাইলৰ হয়, মিচিং চাদৰ। এখন ছিংগল চাদৰ হয় আৰু এইটো ঘৰতে বোৱা। এয়া দেখিছে, এয়া ঘাইটো খুব ধুনীয়া হয়। এয়া আপোনালোকে চাদৰখন যেতিয়া ল'ব তো এয়া মাজত থাকিব, মেলিও পিন্ধিব পাৰে আৰু আপোনালোকে এনেকৈ জাপিও পিন্ধিব পাৰে। তো সেইবোৰ খুব ধুনীয়া হয়, ক্ৰীম কালাৰত হয় এইটো। আৰু এইটো এভেইলেবল আছে, আপোনালোকে ল'ব বিচাৰিলে মোক কণ্টেক্ট কৰিব। আৰু এইটো হৈছে পদ্মিনী কটন হয়। গেৰ ষ্টাইলৰ হয় আৰু এখন মিচিং চাদৰ হয়। মই আপোনালোকৰ মাজলৈ কিছুমান গহনাৰ কালেকশ্যন লৈ আহিছোঁ। আৰু আপোনালোকে যদি ভাল পায় তেনেহ'লে মোক প্লিজ কণ্টেক্ট কৰিব। যিহেতু মই গহনা কালেকশ্যন ৰাখোঁ আৰু কাপোৰৰো ৰাখোঁ, আৰু আপোনালোকে ল'ব বিচাৰিলে আপোনালোকে ল'ব পাৰিব, কাৰণ মই এনেকৈ বহুতো জেগাত গহনা চেল কৰিছোঁ, কাপোৰো দিছোঁ। তো আপোনালোকে মোক জনাব। আৰু আজি এয়া দেখাইছোঁ, এয়া হৈছে জোনবিৰি। এয়া খুব ধুনীয়া লাগে। আৰু ইয়াতে ৰেড কালাৰৰ মণি আছে, ইয়াতে গল্ডেন। আৰু ইয়েৰিংছটো এইটো হয়, ইয়েৰিংছটো। আৰু এয়া দেখিছে। আৰু এটা দেখাইছোঁ, এইটো ময়ূৰ ডিজাইন আছে, ইয়াতে দুটা লেয়াৰ আছে। আৰু ইয়াতে ৰেড, গল্ডেন আৰু গ্ৰীণত আছে। আৰু এয়া হৈছে ইয়েৰিংছযোৰ, খুব ধুনীয়া হয় ওচৰৰ পৰা। আপোনালোকে ল'ব বিচাৰিলে মোক জনাব, কাৰণ এতিয়া এভেইলেবল আছে বস্তুখিনি। আৰু এয়া হৈছে যিকোনো পাৰ্টি হওক সেইবোৰত পিন্ধি যাব পাৰিব, বিয়া চিয়া। তো বিয়াবোৰত পিন্ধি যাবলৈ খুব ভাল লাগিব, খুব ধুনীয়া হয়। আৰু ইয়েৰিংছটো বেছি তেনেকুৱা নহয়, একদম চিম্পুলত আছে। আৰু এয়া
বস্তুটো বহুত ধুনীয়া হয় যেতিয়া পিন্ধি মানে চাওঁ তেতিয়াহে ভাল লাগে মানে বস্তুটো এয়া এয়া দেখিছে গলপতা হয় এয়া এইটো ইয়াৰৰিংছ হয় গলপতাৰ খুব ধুনীয়া হয় ৰেডত আৰু গোল্ডেনত আছে আৰু এইখিনি মোৰ ওচৰত এতিয়া এভেইলেবল আছে আপোনালোকে ল'ব বিচাৰিলে মোক আপোনালোকে জনাব আৰু এয়া হৈছে ব্ৰুচ পিন যিকোনো চাদৰ মেখেলাৰ লগত আপোনালোকে লগাব পাৰিব আৰু এই পাত হৈছে ইয়াৰিং এনেকুৱা ইয়াৰিং হয় খুব ধুনীয়া হয় আৰু এইকেইটা দেখিছে এইকেইটা এটা ছিংগল হয় এইকেইটা ছিংগল ইয়াৰিং হয় এইটো এযোৰ আৰু এইটো এযোৰ ছিংগল হয় আৰু এয়া জোনবিৰিৰ লগতে ইয়াত আছে এটা ফ্লাৱাৰ টাইপ আৰু ইয়াৰ ইয়াৰৰিংছ হৈছে এইটো আৰু এয়া হৈছে গলপতা নিচিনা আপোনালোকে চুটিকৈও পিন্ধিব পাৰে অকণমান দীঘল কৰি পিন্ধিব পাৰে এয়া আৰু ইয়াৰ ইয়াৰৰিং হৈছে এইটো তলত ঝুমকা আছে এনেকুৱা তিনিটা হেৰি কৰা আছে তলতে সৰু সৰু মণি আছে আৰু এইখিনি এতিয়া মোৰ ওচৰত এভেইলেবল আছে গামখাৰু 9টা শিলিখা থকা হয় এয়া এভেইলেবল আছে এতিয়া মোৰ ওচৰত আৰু যদি আপোনালোকে মোৰ ভিডিঅ'খিনি ভাল পালে তেনেহ'লে প্লিজ লাইক ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিব আৰু আপোনালোকে যদি মোৰ কালেকশ্যনখিনি ভাল পাইছে তেনেহ'লে মোক কণ্টেক্ট কৰিব আৰু আশা কৰোঁ আগলৈ নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিম বুলি থেংক ইউ